বন্ধুসকল জ্যোতিষ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আহিছো নাগালেণ্ড পাহাৰ চাইছো হিয়াৰ আপোনালোকক ভিডিঅ'ত দেখুৱাই থাকিম, চাই থাকক। এয়া অলপ দেখুৱাইছো চাওক পাহাৰ। হাই দিয়া গোটেই পাহাৰ আছে। ভাল লাগিছে, বহুত পাহাৰ আছে। আৰু বন্ধুসকল মোৰ ভিডিঅ'টো চাব আৰু মোৰ জ্যোতিষ ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকিবলৈ কাষতে থকা বেল আইকনটো টিপি দিব। চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া, খুব ভাল লাগিছে ইয়াত। আমি আৰু আগুৱাই নগ'লোঁ, ভাণ্ডাৰী পাৰ হৈ বক্টিং নামৰ এটুকুৰা ঠাই আছে, সেইখিনিলৈকে গ'লোঁ। আৰু আমি যাম বুলি ভাবিছিলোঁ দৈয়াং প্ৰজেক্ট, কিন্তু দেৰি হ'ল বাবে নগ'লোঁ আৰু সেইখিনিৰ পৰাই উভতি গুচি আহিলোঁ। এয়া উভতনি যাত্ৰা আমাৰ। এইখিনিতে আপোনালোকক কৈ থওঁ নাগালেণ্ডৰ ভাষা সম্পৰ্কে। নাগালেণ্ডৰ প্ৰতিটো জনজাতিৰে নিজস্ব ভাষা আছে। নগাসকলে চীনা তিব্বতীয় ভাষাগোষ্ঠীৰ প্ৰায় 20টামান উপভাষা ব্যৱহাৰ কৰা দেখা যায়। আৰু 1967 চনত নাগালেণ্ড বিধানসভাই ইংৰাজীক চৰকাৰী ভাষা আৰু শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কালি কৈছিলোঁ মই যে নাগালেণ্ডৰ চৰকাৰী ভাষা হৈছে ইংৰাজী। তদুপৰি অসমীয়া আৰু স্থানীয় উপভাষাসমূহৰ সংমিশ্ৰিত নাগামিজ ভাষা নাগালেণ্ডৰ এটা বহুল প্ৰচলিত ভাষা। প্ৰতিটো জনজাতিৰে নিজৰ ভাষা আছে, কিন্তু এটা জনজাতিয়ে আন এটাৰ লগত নাগামিজেৰে যোগাযোগ কৰে। নগা পাহাৰ চাবলৈ আহিছোঁ, কিন্তু আপোনালোকক এটা কথা কোৱাই নাই, নাগালেণ্ডৰ চাৰিসীমাৰ কথা। নাগালেণ্ডৰ পশ্চিমে আছে অসম, উত্তৰলৈ অৰুণাচল প্ৰদেশ আৰু অসমৰ কিছু অংশ, পূবে ম্যানমাৰ আৰু দক্ষিণে আছে মণিপুৰ। ৰাজ্যৰ ৰাজধানী মানে নাগালেণ্ডৰ ৰাজধানী কালি কৈছোঁৱেই কোহিমা আৰু বৃহত্তম নগৰ হৈছে ডিমাপুৰ। সকলোৱে জানেই ডিমাপুৰ নাগালেণ্ডৰ বৃহত্তম নগৰ। আপোনালোকে জানেনে নাগালেণ্ড জৈৱ বৈচিত্ৰ্যত চহকী ৰাজ্য। ৰাজ্যৰ প্ৰায় 6ভাগৰ 1ভাগ ঠাই বৰ্ষাৰণ্য আৰু নাতিশীতোষ্ণ অৰণ্যসমূহে আগুৰি আছে। বগৰীজাতীয় গছ, বাঁহ, মেহগনি আৰু বিভিন্ন প্ৰকাৰৰ গছে এই অঞ্চলবোৰ ঢকা। জন্তুৰ ভিতৰত নাগালেণ্ডত পোৱা যায় বনৰীয়া কুকুৰ, হাতী, বান্দৰ, বিভিন্ন প্ৰকাৰৰ পহু, ভালুক, নাহৰফুটুকী, বনৰীয়া মহ, বনৰীয়া ষাঁড় আৰু ভাৰতীয় ধনেশ পক্ষী, কুকুৰাজাতীয় ব্লাইথ'ষ্ট্ৰেগ' পেন নাগালেণ্ডৰ ৰাজ্যিক চৰাই। আৰু এই ব্লাইথ'ষ্ট্ৰেগ' পেন নামৰ চৰাইবিধ এতিয়া বিলুপ্তপ্ৰায় হৈছেগৈ, মাত্ৰ নাগালেণ্ডতহে চৰাইবিধ পোৱা যায়। পৃথিৱীৰ ভিতৰত কেৱল উত্তৰ পূব ভাৰতত পোৱা মিথুন
নাগালেণ্ডৰ ৰাজ্যিক জন্তু। নাগালেণ্ডৰ চৰকাৰী মোহৰত মিথুনৰ ছবি ব্যৱহাৰ কৰা হয়। আৰু বাণিজ্যিকভাৱেও ই ৰাজ্যখনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ জন্তু। উত্তৰ-পূব ভাৰতৰ এই জন্তুটোক ৰক্ষণাবেক্ষণ দিয়াৰ উদ্দেশ্যে ভাৰতীয় কৃষি গৱেষণা পৰিষদে 1988 চনত ৰাষ্ট্ৰীয় মিথুন গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰে। নাগালেণ্ডত ৰাজ্যপাল হৈছে সাংবিধানিকভাৱে ৰাজ্যৰ মুৰব্বী আৰু ৰাষ্ট্ৰপতিৰ প্ৰতিনিধি। ৰাজ্যপালে সাধাৰণতে শাসন কাৰ্যৰ পৰিৱৰ্তে বিভিন্ন আনুষ্ঠানিক দায়িত্বসমূহ পালন কৰে। নাগালেণ্ডৰ বিধানসভাহে প্ৰধান কাৰ্যপালিকা। মুঠ 60খন আসনেৰে গঠিত নাগালেণ্ড বিধানসভা। ভাগৰ লাগিছে। ৰাস্তা একদম পুৰা পকা পকি গ'ল। পুৰা পাহাৰ। নাগালেণ্ডৰ ৰাজ্যখনৰ ৰেলপথৰ দৈৰ্ঘ্য সীমিত, কিয়নো এখন পাহাৰীয়া ৰাজ্য আৰু বিমান ঘাটি এটাই, সেইটো হৈছে ডিমাপুৰ। আমি মেৰাপানী পাবলৈ হৈছে আৰু বেছি দূৰ নাই। ভাবিছিলোঁ আমি পাচলি পালে লৈ যাম, কিন্তু আজি দেওবাৰ আছিলে, সেয়েহে দেওবাৰে ইয়াত বজাৰ বন্ধ থাকে, কাৰণ সকলো গীৰ্জালৈ যায়। এয়া পালোহি মেৰাপানী, গোলাঘাট ডিষ্ট্ৰিক্ট সোমাই গ'লোহি। এতিয়া আমি একাপ চাহ বা কফি খাবলৈ যাম। এখন ধাবা আছে, তালৈ যাম, দেখুৱাই থাকিম বলক। এখন মেৰাপানী বজাৰ। এইখন হৈছে গ্ৰীণ ভিউ ধাবা। সঁচাকৈ গ্ৰীণ ভিউ, পৰিৱেশটো খুবেই ভাল লাগিলে। কেওফালে সেউজীয়াই সেউজীয়া। এয়া চাওক কিমান ধুনীয়া, সন্মুখত পাহাৰটো আৰু ইমান ধুনীয়াকৈ গছ লগাই থৈছে, গছ পুলি, ফুলৰ পুলি। বহুত ভাল লাগিলে। একদম গ্ৰীণ ভিউ নামৰ সৈতে ধাবাখন মিলি গৈছে। ইয়াতে খাম চাহ বা কফি একাপ। আপোনালোকে মেৰাপানী আহিলে ইয়াত সোমাব পাৰে, খুব ধুনীয়া ধাবাখন।
পাহাৰ চাই ভাগৰ লাগি আহিছে কফি খাম দাদাৰ ঘৰত আহি ভাত খালোহি তাৰপাছত ঘৰলৈ আহিলোঁ আৰু ভিডিঅ'টো সমাপ্ত কৰিছোঁ ভিডিঅ'টো চাই কেনে পালে বাৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব মোৰ জ্যোতিষ ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকিবলৈ কাষতে থকা বেল আইকনটো টিপি দিব ধন্যবাদ